Hello dosto, welcome my YouTube channel Traveling and Entertainment channel today. আজি মই কেন পাৰ্সেল আনিছো পাৰ্সেল কিটা সব প্ৰিপেয়াৰ হৈ আছে পিছত পাৰ্সেল কিটা আজি কি আনিছো ন দেখাম খুলি ট্ৰেভেলিংৰ কাৰণে আনিছো কিছুমান বস্তু আৰু চাওচোন ব্লগ কি আনিছো প্ৰথমতে আমাৰ এইডল ষ্টিক কেমেৰা মোবাইল লগত এনেকে লগাই লৈ ফটো মাৰিব পৰা যায় ভিডিঅ' কৰিব পৰা যায় তেনেকুৱা সুবিধা হয় দেখিছে ইয়াত এনেকে মোবাইলটো ৰাখি লয় মোবাইলটো ৰাখি এনেকে কি আছে ওপৰত আনি ৰাখিব পাৰি আৰু এটা আছে ফটো কেপচাৰ কৰা ব্লুটুথ কানেকচন কৰিব লাগে ব্লুটুথ আৰু এটো ফটো কেপচাৰ কৰিব পাৰি ভিডিঅ' ৰখাব পাৰি বা পোষ্ট কৰিব পাৰি আৰু প্লে কৰিব পাৰি এনেকুৱা অপচন থাকে আৰু ইয়াত ক্লিক কৰাৰ লগে লগে মোবাইলটো ইয়াত নাথাকিলেও বেলেগত থাকিলেও কেপচাৰ হৈ যায় এটো যেটো হয় ডিভাইচ এটো অটাব পাৰি ইয়াৰ ভিতৰৰ পৰা অটাই দিব পাৰি এনেকুৱা বস্তু এটা ওলাই এটো যেটো ডিভাইচৰ ৰিমোটটো ওলাই গুচি যায় মানে ৰিমোট লিখে তাৰ ৰিমোট আৰু এটা ষ্টিক হয় এনেকৈ ষ্টেণ্ড কৰিব পাৰি এডাল এনেকৈ খুলি লৈ এটো ষ্টেণ্ড কৰিব পাৰি ষ্টেণ্ড হৈ যায় আৰামত মানে ফটো ক্লিক কৰি পাৰি ক'ৰবাত থৈ আৰু সেইটো যেটো ৰিমোট হয় সেই ৰিমোটটো অঁতৰাই দিয়ে ষ্টিকডালৰ পৰা সেই ৰিমোটটো আঁতৰি গুচি যায় আৰু সেই ষ্টিক ৰিমোটটোৰ পৰা আঁতৰাও ফটো কেপচাৰ কৰিব পাৰি এটা বহুত অলপ ইউজফুল হয় বহুত দৰকাৰী লিখিয়া বহুত কামত সহায় হয় আৰু এটা বহুত দীঘল হয় ছুটি নহয় বহুত দীঘল হয় তাৰপৰা এইটো বহুত দীঘল হয় তো লম্বা এই ফোনটো মোৰ স্পীকাৰ এইটো ইমানেই দীঘল হয় আঁতৰৰ পৰা এনেকৈ ক্লিক কৰিব পৰা যায় একদম বহুত ভাল ফটো উঠে আঁতৰৰ পৰা এইটো ডিষ্টেঞ্চ এটা ধুনীয়া জোখৰ ডিষ্টেঞ্চ আৰু ঠিক আছে এডাল মই এতিয়া সামৰি লওঁ বাকীকেইটা পেকেজত মোৰ কি আছে এতিয়া ব্লগ বাকীকেইটা পেকেজ অপেনিং কৰোঁ এডাল মই ষ্টেণ্ড কৰি মোবাইলটো লগাই লওঁ তেতিয়া ভাল হ'ব মোবাইলটো লগাই ল'লে এডালতে ভিডিঅ'টো কৰিবলৈ ভাল হ'ব তেতিয়া কি হ'ব অপেন কৰিব পাৰিম মই পেকেজকেইটা আৰু দেখাব পাৰিম আপোনালোকক কিনো আনিছোঁ পেকেজকেইটা খোলা হৈ গৈছে চাইড কৰি থৈছোঁ পেকেজকেইটা খালী পেকেজ এইটো পেকেজ খালী পেকেজ প্ৰিপেড হৈ আছে গোটেইকেইটা প্ৰিপেড কৰিছোঁ কাৰণ কেলৈ এমাজনত সদায় প্ৰিপেড কৰিবলগীয়া হয় কেতিয়াবা চিঅ'ডি নাথাকে চিঅ'ডি থাকিলে দিগদাৰ হয় আৰু এইটো মোৰ টুপি কেপ আৰু এই কেপটো মই অৰ্ডাৰ কৰি আনিছোঁ কেপটো বহুত মানে ভাল হয় মই ভালকৈ দেখাইছোঁ ষ্টেণ্ড কৰি ৰখা লৈছোঁ ঠিক আছে আৰু এইটো মোৰ কেপ হয় কেপটো মানে এইটো কি বুলি কয় সেলফি বুলি কয় আৰু এইটো বহুত ভাল হয় বহুত গৰম একদম আছে কমফৰ্টেবল হয় আৰু এইটো ভাল মই পিন্ধি চাইছিলোঁ এবাৰ মজা মানে গৰমে ভৰাই থাকে ঠিক আছে মই এইটো এতিয়া বৰ্তমান চাইড কৰিম আৰু ভাল বহুত ভাল এইটো দেখিছে আছে একদম মজা লাগে মানে এইটো কি ভেলভেট বুলি কয় ঠিক আছে আৰু নেক্সট হৈছে এটা মই চাইড কৰিছোঁ নেক্সট হৈছে এইটো মোৰ कहाँ से खुलेगा भाई खुलो खुल जाओ अरे यार स्टिकर लगा हुआ है ठीक है अभी खुल गया ये तो मोर माइक्रोफोन ये तो मोबाइल लगाबलगीया হয় আৰু মোবাইল লগাই এনেকৈ চুলাত বা গলা বুলি কওঁ ন আমি সেই গলাত এনেকৈ লগাই লৈ বিন্দাছকৈ কথা ক'ব পৰা যায় বিন্দাছকৈ শুনি পাব ঠিক আছে সেইটো আৰু এইটো ভিডিঅ' বনাওঁতে ইউজ হয় এইটো বহুত ভাল আৰু এইটো কাৰণ হাতত মোবাইলটো থাকিলেও মানে ষ্টিকডাল থাকিব না ষ্টিকডালত মোবাইলটো লগাই থ'ম না বা হেলমেটত মোবাইলটো থাকিব না তেতিয়া মই এইটো হেলমেটৰ ভিতৰত লগাই ল'ব পাৰিম আৰু তেতিয়া আৱাজটো আপোনালোকে ভাল শুনিব যদি মই ভিডিঅ' বনাওঁ ইন ফিউচাৰ ঠিক আছে তো ইন ফিউচাৰৰ কাৰণে আনিছোঁ আৰু বাকী মোৰ নেক্সটটো হৈছে ঠিকে আছে বাৰু ভালে আছে আৰু নেক্সটটো হৈছে মোৰ পেন আৰু এইটো পেন কম মানে যিকোনো পেনৰ লগত নিমিলে এইটো পেন হৈছে আগৰ যিটো দেখিছে ৰবৰ লিখিয়াটো সেই ৰবৰ লিখিয়াটো আৰু এইটো মোৰ কলমো বনি যাব এইটো দেখিছেনে কলম এনেকৈ পকাই দিলে কলম আৰু এইটো কলম আৰু এইটো ৰবৰটো যিটো ওলাই থাকে সেইটো মোবাইল টাচ বা যিকোনো পেড যিকোনো টাচ কৰিব পৰা যায় ধৰি লওক যিবিলাকত টাচ হয় দেই টাচ নহ'লে নহয় যি টাচ হয় এইটো মোৰ ফলি হয় এখন পেন আছে পেনেহে আঁকিব পৰা যায় এইটো টাচ নহয় এইটো ডিজিটেল ফলি কিন্তু আঁকিলেহে ধৰে এইটো আচলতে আঁকিব পৰা হ'লে মোবাইলত আঁকিব পৰা মোবাইলত যদি ভিডিঅ' বনাওঁতে কিবা আঁকিবলগীয়া হয় তেনেহ'লে আঁকিব পৰা যায় এইটো ধুনীয়াকৈ লিখিব পৰা যায় মোবাইল চুৱাইপ কৰিব পৰা যায় মোবাইল হাতেৰে নোচোৱাকৈও টাচ কৰিব পৰা যায় ডিভাইচ অ'পেন কৰিব পৰা যায় ক্ল'জ কৰিব পৰা যায় কিবা লিখিব পৰা যায় আঁকিব পৰা যায় ঠিক আছে তেনেকুৱা কৰিব পৰা যায় ঠিক আছে নেক্সট আমি চাম এতিয়া কি আছে এমাজনৰ পৰা কিছু অগা পিছাকৈ বস্তু অলপ আনিলোঁ অলপ ট্ৰেভেলিঙৰ কাৰণে ফুৰিবলৈ যাবৰ কাৰণে
এডাল হেডফোন হয় জেট বেঙৰ, এডাল মোৰ আগৰ হেডফোন, এডাল ৱৰ্কিং কণ্ডিশ্যনতে আছে জেটবেঙৰ, আৰু এডাল নতুন হয়। দুডাল ঠিকে আছে, এডাল মই নতুনকৈ এডাল লৈ আহিছোঁ কাৰণ এইখন অলপ ডেমেজ হৈছে, আৰু এডাল সেইকাৰণে নেক্সট এডাল ল'লোঁ। আৰু বাদ কি এইটো বহুত ভাল হয় দেখিবলৈ, সৰু কিন্তু ইয়াৰ কেপাচিটি পূৰা হাই লেভেলত দৌৰি। আৰু তাৰ বাকচটো এইটো হৈছে মাইক্ৰফোনটো, মোবাইলৰ যোগে ক'ৰবাত ভিডিঅ' কৰিলে লাগে। আৰু এডাল হেডফোন, ফটো, পেন হৈছে সেই মানে নৰ্মেল পেন নহয়, এইটো তাৰ বাদ এইটো টাচ হয়, যিকোনো বস্তু টাচ হয়। আৰু ইয়াত পেনো হয়, এইটো পাৰিলে পেন হয়। আৰু এইটো হৈছে হেলমেটৰ আগত লগাই লৈ যোৱা, এইডাল হৈছে কেমেৰা ষ্টেণ্ড, আৰু এইটো হৈছে মোৰ ছেফটি হয়, ছেফটি ৰড হয়। মানে অৰ্ডাৰ দিয়া নাজানো পৰা, আৰু কমেও 1 কেজিতকৈ বেছি ৱেট আছে। ছেফটি হয়, আৰু যেনেকৈ জাক্কা দিয়া হ'ল গুচি যায়। আৰু এইডাল ছেফটি কাৰণে বাইকত থাকে। আৰু এইটো বস্তু হয় লগতে ইলেক্ট্ৰিকেল বস্তু অলপ হেৰি আছে। আৰু এইটো মোৰ কিট হয়, মেডিকেল কিট হয়, আৰু লগতে এইটো গিফ্টেড হয়, আৰু এখন ঘৰৰ কাৰণে। আৰু এইটো বেগ, আৰু এই বেগটো বহুত স্পেচিয়েল হয় কাৰণ এই বেগটো এটা পাছপৰ্টৰ লগত জড়িত থাকে। এইটো পাছপৰ্ট ল'ব পাৰি চিম্পলত, এইটো কোনো খুলিব নোৱাৰে, লক হৈ থাকে বেগটো। আৰু ভিতৰত যদি পাৱাৰ বেংক লগাই পাৱাৰ ছাপ্লাই কৰিব পৰা যায়, এইটো পাৱাৰ ছাপ্লাই কৰিব পৰা যায়, মোবাইল চোবাইল চাৰ্জ দিবলৈ ভিতৰত পাৱাৰ বেংক থাকিব লাগিব। আৰু এইটো মেডিকেট আৰু এইটো মোৰ ফেমিলিৰ কাৰণে ৰেডি হ'ব পাৰোঁ এতিয়া ফুৰিবলৈ মেলিবলৈ যাব কাৰণে।